নমস্কাৰ, আজি মই ঘৰতে কেনেদৰে প্ৰাকৃতিক সামগ্ৰীৰে চাবোন বনাব পাৰি তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। চাবোন বনাবৰ বাবে মই 3 চামুচ বেচন লৈছোঁ। আজি মই বেচনৰ চাবোন বনাম। এচামুচ হালধি লৈছোঁ। এতিয়া অলপমান কেঁচা গাখীৰেৰে এইখিনি মিহলাই লৈছোঁ। আপোনালোকে গাখীৰ নাথাকিলে পানীও দিব পাৰে। এইখিনি বেছি পনীয়া নকৰিব। চাবোন বনাবৰ বাবে আমাৰ প্ৰধান বস্তুটো হৈছে চপ বেছ। এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ। এতিয়া মই যিমানখিনি চপ বেছ লাগে কাটি লৈছোঁ। এতিয়া চপ বেছখিনি সৰু সৰুকৈ কাটি লৈছোঁ, তেতিয়া সোনকালে গলিব। গোটেইখিনি চপ বেছ কাটি ল'লোঁ। এতিয়া চচপেন এটাত পানী দি দিছোঁ। পানীখিনি গৰম হৈ গ'ল। এতিয়া এটা বাটিত চপ বেছখিনি দি গৰম পানীৰ বাটিটো দি দিছোঁ। চপ বেছখিনিত পানী নিদিব, নহ'লে চাবোনখিনি ঢিলা হ'ব। এইখিনি গলি গ'ল। এতিয়া ইয়াতে বেচন আৰু হালধিৰ মিশ্ৰণখিনি দি দিম। এইখিনি 2 মিনিটমান এনেদৰে লৰাই থাকিম। এইখিনি হৈ গ'ল। এতিয়া এইখিনি নমাই লওঁ। এইখিনি নমাই ল'লোঁ। এতিয়া এটা চিলিকনৰ চপ মোল্ডত অলপ অলপকৈ দি দিছোঁ। এতিয়া এইখিনি 4 ঘণ্টাৰ কাৰণে থৈ দিম। 4 ঘণ্টা হৈ গ'ল। এতিয়া মই চাবোনকেইটা উলিয়াই লৈছোঁ। এয়া চাওকচোন, ধুনীয়াকৈ ওলাই গৈছে। আপোনালোকে ঘৰতে কোনো কেমিকেল নোহোৱাকৈ এনেদৰে চাবোন বনাব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।